বাইদেউ কওক কেইটা ঝাৰু দি আৰু আৰু মোৰ ৰুমটো তই দিবি হ'ব দিয়ক বাইদেউ ঠিক আছে সদায় মই ঝাৰু দিব লাগে বাইদেউ হ'লে নিদিয়ে একদিন বাইদেউ সদায় বহি থাকে মই সদায় ঝাৰু দিব লাগে এই বাইদেউ যে ইমান ঘৰটো লেতেৰা কৰি দিয়ে হ'লে দিয়া বাইদেউ বা ক'ত গ'ল বাইদেউক কথাটো ক'ব লাগিছিল নহয় ক'ত বা গ'ল এতিয়া মই ক'ত বিচাৰি যাওঁ এইকেইজনে চেলপেন টিপিও গৈছে কথাটো ক'ব লাগিছিল বিচাৰিয়া ঘূৰা সিটো ফালেও বিচাৰিলে কিন্তু ক'তো নাই সেইজনী বাইদেউ কথা এটা ক'ব লাগিছিল কি কোৱাচোন এই পূজা কাপোৰ নলয় নেকি পূজাৰ কাপোৰ নাই কিয় ল'ব লাগে আছে কাপোৰ মোৰ লাগে দে হয় নেকি মই নলওঁ পূজাৰ কাপোৰ নল'লেও হয় মই নলওঁ তুমি ল'বা মই ল'ম কেনেকুৱা ডিজাইনৰ ল'বা এই বগা হেৰি যি আছে বগা এবাৰ হৈছে নতুন ডিজাইনৰ আছে সেইযোৰ ল'ম আমি যে দেখিছিলো যে দেখিছিলো সেইযোৰ ল'ম ঠিক আছে দিয়ক ভালে হ'ব মোকো দিবা যাওঁ দিয়ক ৰবাচোন মনশ্ৰী কওকচোন গধূলিয়ে হ'ল যোৱাচোন মন্দিৰৰ চাতিবোৰ দি থৈ আহাগৈ হয় নেকি দিয়ক দে কি হ'ব এই ছোৱালীজনীৰ লগত মন্দিৰৰ প্ৰসাদ বা ক'ত মানে এতিয়ালৈকে আহি পোৱা বাইদেউ বহিছে তুমি যে বহিবলৈ ওলাইছা প্ৰসাদ ক'ত কি প্ৰসাদ বুট মই যে সিদিনাখন আনিছিলো ভিজাই থৈছিলো নহয় খাই পেলাইছা কিয় নেজানো ভোক লাগি গ'ল খাই ল'লো তই দিনাখন মই বিস্কুট কেইটামানে হৈছিল তইও নাখাই মই সেই খাই পেলাই মোৰ মানুহ মাৰি পেলাবা দেই এই পূজাত মন্দিৰত প্ৰসাদ দিব লাগে পূজাতে কাপোৰ এই লক্ষী পূজাতে কাপোৰ নলয় প্ৰসাদ আৰু কিয় দিব লাগে তুমিও পগলাই হৈছা পগলা মই হয় আপুনি হৈছে তুমি মোৰ লগত তৰ্ক কৰিবলৈ আহিছা নেকি তৰ্ক নকৰো মই তেতিয়াহ'লে তৰ্ক কৰিবলৈ নাহি বুলি মোৰ মুখে মুখে উত্তৰ দিছা যে তুমি তোমাক মই ডাঙৰ হয় নে নহয় ডাঙৰ হ'লেতো সঁচা কথাটো ক'বই লাগিব কি সঁচা কথা সঁচা কথা ক'ব লাগে মোৰ মঠ আপুনি যিকোনো কৰি থাকক মই যাওঁ এতিয়া হ'লেও মানুহ বাইদেউ কওক কি কৰি আছা ইয়াত বাইদেউ চাইকেলখন যে শিকিব খুজিছে শিকি আছো অলপ অলপ তুমি এইবোৰ পিছতে কৰিবা মাক মাতি দিয়া যোৱা কিনিবলৈ দিছিল নহয় মাতি থাকক এই দেখোন অলপ তুলি এইখিনি মাতি থাক মাতি থাক মনশ্ৰী মাতি কিয় লৈছা মই মাতি দিয়া হ'ব তোমাক মাক মাতি দিব কোৱা ন বুৰ্বক মাক চাহ খাবলৈ মাতি দিবলৈ কৈছিলো সেইটোতো ভাঙি ক'ব লাগে ন এনেই লাগিলো মই মাতি নিছো মুৰাটো লৈ আহিবাচোন
মূৰা নিব দিছে মূৰাটো নিব দিছে মই মূৰাটো এতিয়া কাটি লাগিব মই মৰি থাকিম কেনেকৈ ৰ এনেকৈ দে ক'ত মুৰা হাতত দেখোন নাই আৰু তুমি গলত কিয় ধৰি আছা মূৰাটো ল মুৰাটো দিব দিয়ে নাই মই মুৰাটো আনিব দিছো মুৰা বহেজি হয় নেকি আপুনি স্পষ্টকৈ ক'ব লাগে কি স্পষ্টভাৱে ক'ব লাগে বুলি ক'বা এই ছোৱালীজনে খাই পেলাব মোক হ'ব বনশ্ৰী যাচোন ফুলনি পানী দিব ফুৰিবলৈ দিছে এবেগে যাওঁ নে এবেগে যাওঁ এবেগে যাওঁ নে এবেগে যাওঁ এই ক'লৈ গ'ল ফুলনিত পানী দিবলৈ গৈছিলো ইমান টাইম লাগেনে অকণমান চাই আহিগৈ মানে ছোৱালীজনী নহয় বনশ্ৰী বনশ্ৰী ক'লৈ গ'লে ফুলনিত পানী দিয়া নাই নিশ্চয় কৰবালৈ গৈছে মানে এই ছোৱালীজনীৰ লগতো কি হ'ব তে বিচাৰি যাব লাগিব মায়ে মোকেই গালি দিব ফুৰিবলৈ দিয়া নাই তুমি কাণেৰে অকণমান কম শুনা হৈছা নেকি ফুৰি আহাগে তোমাক মই ফুলনিত পানী দিবলৈ কৈছিলো হয় নেকি এতিয়া আপুনি কথাবিলাক স্পষ্ট হ'ব মই স্পষ্টভাৱে কোৱা নাই নেকি তুমি এইটো কোৱা নাইতো বাকীখিনি কৈছে মানে ফুৰি পানী দি আহক ইমান সৰুকৈ দিয়া কয় নেকি কথাবিলাক তুমি মানে মোৰ কথাবোৰ তুমি নুশুনা হলাগৈ আপুনি চব কথা ভুলকৈ কয় আৰু মই এতিয়া কি কৰিম সদায় তুমি ভুলটো কৰিবা আৰু গালি খুৱাবা মোক মাৰ পৰা হয়নে নহয় কৈ দিম আপুনিতো ভালকৈ নকয় মইহে গাড়ীটো শুনিব লাগে পাছত মই মাক কৈ দিমগৈ মা কি হ'লনো ইয়াৰ তুমি নিজে ভুল কৰিবা লাষ্টত মোকে ক'বা কিয় কমে আপুনি ভুল কৰিছে মা আজি আপুনি তুমি এইখন ঘৰত থাকিবা নহ'লে মই থাকিম আৰু কি হয় আপুনি আৰু মোক কথা লগা কৈ আছে মই এটা ডিচিশ্যন লৈছো তুমি শুনা কওক ডিচিশ্যন আজিৰ পৰা তুমি এই ঘৰৰ সকলো কাম তুমি নিজে কৰিব লাগিব আৰু এখন ঘৰত যদি আৰু কিবা নতুনকৈ মানে বেলেগ ধৰণৰ কাজিয়া হ'ব লাগে তেতিয়াহ'লে এইখন ঘৰত তুমি থাকিবা নহ'বা মই থাকিম মোৰ কথা শেষেই এতিয়াৰ পৰা বাইদেউ ৰ'বক এবাৰ হওক গোটেই কাম মোকে চম্ভালিবলৈ দিলে কিন্তু আপুনি এটা কাম নকৰে এই চাওক আপুনি সৰু আপুনি ধৰিছে কিন্তু আপুনি ডাঙৰ হৈ মোক কাম কৰিবলৈ দিছে আপোনাৰ কি জ্ঞান নাই অলপ জ্ঞান নোহোৱা মানুহে এনে কৰে বাইদেউ ভাল মানুহে নকৰে শুনা মনশ্ৰী যেতিয়া গধূলি তোমাৰ দাদাৰা আৰু মোৰ ভাইটি আহিব তেতিয়া মায়ে মাতা বুলি ক'বা মই কিয় ক'ম তুমি ক'বা শুনক আৰু আজিৰ পৰা এখন ঘৰ বেলেগ কৰিহে চাৰিব লাগিব মানে শুনক আজি মই বেলেগকৈ চাম আপুনি মোক হেৰি কৰিব নালাগে ইমান কথা শুনে মোক হেৰি কৰিব নালাগে মই আজিয়ে মাক মই কৈ দিম আপুনি যে মোক বেয়া ব্যৱহাৰ কৰিছে তোৱাগে যোৱা কাক ক'বা মাক তেতিয়াহে আপুনি গালিটো শুনিব লাগিব মই যে বাবুৰ আগত মাক কম মানে অলপ কি ক'ম মোৰতো আকৌ শিকাও নাই কি ক'ম মোৰ মুখখানি কি যে ওলাই কি ক'ম মই বনশ্ৰী বাহানা এটা বনোৱা মনত
কি হৈ দিব কি কাম যদি বই নাপায় মই বাদ দিয়ে বৌ অ বৌ ক'ত আছানো আকৌ কি হ'ল তেতিয়া কাজিয়া লাগি আহিছিলাহে ৰ'বাচোন অলপ ঠাণ্ডা হ'ব ঠিক আছে মই তোমাক মাৰ আগত কিবা ক'ম বুলি ক'লো কি ক'ম নো আৰে এইজনী মোৰ মাথাটো কামে তুমি কৈছিলা তুমি যি মই মাৰ আগত কৈ দিম যে তুমিহে জানিবা তুমি কি কোৱা মাৰ আগত নকওকচোন বৌ মই কি ক'ম মই ভাবিয়ে বনাই দিওঁ ব্ৰেইনটো খাটই নাই তুমি কবা মাৰ আগত যি আজি বক মই বহুত গালি দিলো এতিয়া আপুনি যি শাস্তি দিয়ে মা মোক দিয়ক সেইটো মোকহে শাস্তি দিয়া হ'ব দেখোন তে তুমিতো কৈছা মই কি বুলি কম তুমি সেইটোকে কৰা যোৱা সেইটোকে যোৱা যোৱা তোমাৰ কথা এটা কোৱা না মোৰ কথা ঠিক আছে কবা মা মই এখন ঘৰত এনে থাকিম আজি বইটো চব কামে কৰি থাকে এটা কাম কৰো আজিৰ পৰা নহ'লে ময়ে কাম কৰো দিয়া বই কষ্ট নহয় তেতিয়া অকণমান সহায় হ'ব কামত তেতিয়া দেখোন গোটাবা ঘৰৰ কাম মই কৰিম বাচন ধোৱা তেতিয়া দেখোন চৰু চাইকেলে মোৰ মুখত লাগিব মই নোৱাৰো মই নকওঁৱে দিয়া বাদ দিয়া এইবিলাক কিয় ববি ছোৱালীজনীৰ লগত মোৰ মাথাটো সঁচাই গৰম হৈ গৈছে বনশ্ৰী আগৰ পৰা এনেকুৱা নে এতিয়া হৈছে এনেকুৱা নে তাই ভাল ধৰি আছে নাই মই ভাইটিক আৰু এওঁক এইবোৰ কথা ক'ব লাগিব পাৰিলে তাইক মই মেণ্টেল হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব এনেকুৱা মানে কিবা এটা ক'লে কিবা কৰিব তেতিয়া তাই নিজে ক'লে মাৰ আগত মই কৈ এতিয়া আকৌ তাই নিজে ফুৰিবলৈ আহিছে মই মাৰ আগত কি ক'ম সঁচাই পাগল কৰি মাৰিব নাই মই আজিয়ে ক'ব লাগিব